এয়া ভঁৰালৰ গুৰিত জ্বলালোঁ আমি চাকি। এয়া গৰু ঘৰত পথাৰটো এয়া জ্বলোৱা জ্বলাইছোঁ। হৈছে, নেদেখুৱালোঁ দূৰ এয়া হয়। গৰু গোহালিত এয়া আছে। স্বাগতম লিপি মুনু ব্লগলৈ। আজি কাতি বিহু, অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা কাতি বিহু উলগ জনালোঁ। ঘৰৰ পৰাই ভিডিঅ' ষ্টাৰ্ট হ'ব। গহপুৰ আহিলোঁ কালি, গতিকে আহকচোন কি কৰোঁ মই তাকে দেখুৱাওঁ বুলি ভাবিছোঁ। তেনেহ'লে ব'লক দেখাওঁ। মায়ে পিঠা বনাইছে অৱশ্যে, মই এনেই ভিডিঅ' কৰিলোঁ। জুইত বনাইছে, জুইত বনোৱা বস্তু সোৱাদেই বেলেগ। জুইতে বনাম আৰু আজি। এয়া চাওক, মম আৰু আমাৰ চাকি দি দিছোঁ। এইদৰে দিছোঁ। কেনেকুৱা লাগিছে ভিউটো? এইয়া এফালে এফালে জ্বলাই লোৱালে এফালে নুমায়ে গৈছে ৰাইজ। এইয়া এইদৰে দি দিছোঁ। আজিৰ পৰা ভিডিঅ'টো এয়া মাৰ ঘৰৰ পৰাই ষ্টাৰ্ট হ'ব, পাই থাকিব। ইয়াত এনেকৈ দি দিছোঁ। এয়া চাগি বালিত দিয়া মমখিনি নুমায়ে গৈছে, বেছি সময় নাথাকেই মম। ৰাস্তাত দিয়া নাইকিয়া, এইটো ৰাস্তা হয় বাৰু, কাইলৈ দেখুৱাম। ৰাস্তাত বাইক গাড়ীবোৰ যায় কাৰণে নুমাই নুমাই যায়। এয়া এইদৰে এই ভিতৰৰ পৰা লাইটবোৰ দিয়া নাই ইয়াতে, সেইটো জহতে অলপ আন্ধাৰ আন্ধাৰ দেখিছে। এইদৰে দি দিছোঁ। গোসাঁই ঘৰত প্ৰসাদ দিলে নেদেখুৱালোঁ। এয়া প্ৰসাদ আমাৰ, খাওঁ এতিয়া আৰু। বিহু বুলি এবাৰ মই বনোৱা নাইকিয়া, মই কালি আহি পাইছোঁ, গতিকে মায়ে বনালে এয়া পিঠা। এয়া বগা পিঠা বনালে, এয়া তেল পিঠা বনালে। বিহু আৰু কাতি বিহু বুলি ক'লে চাকি তুলসী তলত দিয়াই হয়, তথাপিও পিঠা মায়ে বনাইছে। মই আহিম বুলি গম পাই এয়া ভণ্টি এজনী এয়া টিফিনত লৈ আহিছে, এয়া লাড়ু লৈ আনিছে। এয়া পিঠা ধুনীয়াকৈ প্ৰথম নতুনকৈ শিকিছিলে, ধুনীয়া হৈছে। বিহু বুলি এয়া মাংস, ব্ৰইলাৰ মাংস, মই ব্ৰইলাৰ ভাল পাওঁ, হাঁহ খাব নোৱাৰোঁ, গতিকে ব্ৰইলাৰেই ফেভাৰেট হয়। আৰু মাছ আছে। এয়া যোগাৰ কৰিছোঁ দেই ৰাইজ। এতিয়া তেনেহ'লে বনাওঁ, বনোৱাৰ পাছত আকৌ দেখুৱাই আছোঁ, চাই থাকিব। এয়া মাছ আছে। এইফালে এয়া মাংস জুইত বনি আছে, বহুত দিনৰ মূৰত এতিয়া জুইত বনোৱা মাংস এয়া খাবলৈ পাম। এয়া মাংস বনি আছে, জুই মাংস সোৱাদেই বেলেগ হয়। এইটো আমাৰ মায়ে বনাইছে, চৌকা চাওকচোন, উঠাই নিব পাৰি চিষ্টেম। ইয়াত বনি আছে এয়া চিকেন পকৰা। ইয়াতে ভাত এয়া উঠাই দিয়া হৈছে। এয়া চিকেন পকৰা, কলপাতত থৈছোঁ। কাতি বিহু বুলি মিলিজুলি এসাঁজৰ খাম আৰু, গাঁৱত আহিছোঁ। অলপ মৰম দিবচোন, ছাবস্ক্ৰাইব কৰিব। আৰু গাঁৱৰ পৰা এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিম, সদায় বনাবলৈ চেষ্টা কৰিম। ছাবস্ক্ৰাইব কৰিবচোন। আজিলৈ আহোঁ, ভিডিঅ'টো সামৰিছোঁ আৰু, গতিকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।